নমস্কাৰ। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম পিতাই। কবি বিনোদ চিৰিং। পিতাই, তোলৈ বৰকৈ মনত পৰিছে অ'। তোৰ স্মৃতিবোৰে মোক ইমান আমনি কৰে। মোৰ আজিও মনত পৰে পিতাই, সৰুতে এবাৰ মোৰ বেমাৰ হওঁতে তই ঔষধ বিচাৰি হাবাথুৰি খাই কি কি যে কৰা নাছিলি। যেতিয়া মই অকলে কথাবোৰ চিন্তা কৰোঁ, বহু স্মৃতিয়ে চুই যায়ো পিতাই। মোক লৈ তই বহুত সপোন দেখিছিলি, সেয়ে ঘৰৰ পৰা আঁতৰত ৰাখি ভাল স্কুলত পঢ়ুৱাইছিলি। মোৰ বাবে তই বৰ কষ্ট কৰিছিলি অ' পিতাই। তোৰ কঠোৰ পৰিশ্ৰমৰ বাবে মই মেট্ৰিকৰ দেওনাখন পাৰ হ'বলৈ সক্ষম হ'লো। তাৰ পাছৰ সময়খিনিত মই বৰ অসহায় আৰু অকলশৰীয়া হৈ পৰিছিলোঁ। কল্পনাও কৰা নাছিলো পিতাই, তই যে ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাবি। তই নোহোৱাত মই একেবাৰে দুৰ্বল হৈ পৰিছিলো পিতাই। উশাহ লবলৈও কষ্ট হৈছিল। তই আজি আমাৰ মাজত নাই। কিন্তু তোক কেনেকৈ পাহৰো পিতাই। তই ভবাৰ দৰে হ'ব নোৱাৰিলো, কিন্তু তোৰ আশীৰ্বাদত চলিব পৰাকৈ চৰকাৰী চাকৰি এটাও পালো। নিজৰ শৰীৰ যত্ন নিজেই ল'ব পৰা হলো। মাক সুখত ৰাখিবলৈ সদায় যত্ন কৰিছো পিতাই। তই থকা হলে কিমান যে ভাল লাগিলহেঁতেন। পিতাই, মই সৰু থাকোতে তই যে কৈছিলি, মৰাৰ পাছত মানুহবোৰ তৰা হৈ আকাশত জিলিকি থাকে। পিতাই, মই এতিয়া বিচাৰো তোক ৰাতি আকাশলৈ চাই। তই নেকি বাৰু সেই উজ্জ্বল তৰাটো? ভাবি ভাবি আচৰিত হওঁ তোৰ কথাবোৰ। আমাৰ সকলো সমস্যা তই যে কেনেকৈ সমাধান কৰিছিলি। তোৰ লগত থাকোতে বহুত সাহস আছিল আমাৰ। এতিয়া
এতিয়া তোৰ দৰে হ'ব নোৱাৰিম চাগে পিতাই। তই য'তে আছ, তই য'তে আছ পিতাই, ভালে থাক। মাথো আমাক আশীৰ্বাদ কৰিবি। তোৰ দৰে যাতে আমিও ঘৰখন চলাব পাৰোঁ। আৰু পিতাই, সমাজখনৰ লগত মিলি জুলি মানুহৰ দৰে জীয়াই থাকিব পাৰোঁ। আশীৰ্বাদ কৰিবি পিতাই, আশীৰ্বাদ কৰিবি। দেউতা, খোজা খোজা তুমি মোৰ ছায়া, শব্দৰে শেষ নহয় তোমাৰ কথা। মোৰ দেউতা, মনে যদি তোকে চকুলো নিচুকাই দিবানে ও দেউতা।